মান নিৰ্ণয় কৰা স্কোৱাৰ ৰুট অফ 100 মানে আমি 100ৰ বৰ্গমূল নিৰ্ণয় কৰিব লাগে এটোকে মই আকৌ এবাৰ লিখি লওঁ আহাচোন 100ৰ আমি কি কৰিব লাগে বৰ্গমূল নিৰ্ণয় কৰিব লাগে মানে বেসিক্যালি কি দেখিছা এটা সংখ্যাৰ ওপৰত এই বৰ্গমূল চিহ্নডাল দেখিছা এতিয়া যেতিয়াই তুমি এই বৰ্গমূল চিহ্নডাল দেখিবা সদায় এটা কথা মনলৈ আনিবা মানে আমাক ধনাত্মক বৰ্গমূলৰ কথা কৈছে যদিহে কেৱল তোমাৰ এইডাল চিহ্ন থাকে এটা সংখ্যাৰ ওপৰত মানে তাৰ মানে হল সংখ্যাটোৰ ধনাত্মক বৰ্গমূল তেন্তে আমি 100ৰ ধনাত্মক বৰ্গমূল বিচাৰিব লাগে মানে আমি এনেকুৱা এটা সংখ্যা বিচাৰিব লাগে যিটো সংখ্যাক নিজৰ লগতে দুবাৰ পূৰণ কৰিলে আমি 100 পাম এতিয়া চোৱাচোন আমি কি হ'ব পাৰে ভাবি চোৱা অলপ ধৰি লোৱা আমাৰ 8ক যদি আমি নিজৰ লগতে দুবাৰ পূৰণ কৰো কিমান পাম 8 × 64 নাই নহব আমাক 100 লাগে যদি মই 9 লওঁ 9 ললে কিমান হ'ব 9 × 9 = 81 নাই নহব আমাক 100 লাগে যদি মই 10 লওঁ 10 ললে কি হ'ব এবাৰ ভাবাচোন 10 ললে 10 × 10 কিমান হয় 100 হয় তেন্তে মই যদি 100 জেগাত 10 পূৰণ 10 লিখো ভুল হ'ব নি নহয় তেন্তে মই যদি 100 জেগাত কি লিখো 10 পূৰণ 10 তেন্তে আমি 100 পাম ইয়াৰ পৰা আমি কি বুজিছো আমি এনেকুৱা সংখ্যা পাই গলো যিটো সংখ্যাক যদি নিজৰ লগতে দুবাৰ পূৰণ কৰো আমি 100 পাম আৰু সেই সংখ্যাটো কি 10 তেন্তে আমি ক'ব পাৰো যে 100ৰ বৰ্গমূল কিমান 100ৰ বৰ্গমূল হল আমাৰ 10 এতিয়া এই কথাখিনিকে তুমি এনেকুৱাকে উপস্থাপন কৰিব পাৰা ধৰা বৰ্গ সহায়ক মানে 100ৰ বৰ্গমূল 10 মানে কি মানে তুমি 10ৰ বৰ্গ হল 100 মানে তাক তুমি লিখা যদি কেনেকৈ লিখিব লাগিব 10ৰ বৰ্গ 10ৰ বৰ্গ মানে 10 স্কয়াৰ 10 স্কয়াৰ মানে কিমান হ'ব তেন্তে 10 * 10 10 * 10 মানে কিমান 10 * 10 মানে আমাৰ হ'ব 100 হ'ব তেন্তে তুমি গম পালা যে √100 মানে 10 ঠিক তেনেদৰে তাক আমি যদি ওলোটাকে উপস্থাপন কৰো 10 স্কয়াৰ মানে 100